আমি যথেষ্ট দুঃখিত যে ভাৰতৰ ৰাজধানীত এনে ধৰণৰ এটা সন্ত্ৰাসবাদীয়ে টেৰৰিষ্ট গ্ৰুপে এটা আক্ৰমণ আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত চলাবলৈ সক্ষম হ'ল। আমি যথেষ্ট দুঃখিত। আমি এই মুহূৰ্তত বিচাৰোঁ যে গোটেই আক্ৰমণৰ লগত যিমানবোৰ মানুহ জড়িত হৈ আছে উচিত তদন্ত হওক, তেওঁলোকক সোনকালে আইডেণ্টিফাই কৰক, গ্ৰেপ্তাৰ কৰা যাওক, পুলিচে এৰেষ্ট কৰক। মৃতকৰ পৰিয়ালৰ বৰ্গৰ প্ৰতি আমি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল এতিয়াও হস্পিটেলত আহত হৈ আছে তেখেতৰ সু আৰোগ্যৰ বাবে আমি কামনাও কৰিছোঁ। আৰু দুখ লাগে যে একে বছৰত এই 2025 বছৰৰ আৰম্ভণিত পেহেলগাম হ'ল, য'ত ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা গ'ল। আৰু আজি আকৌ 2025 চনত নৱেম্বৰ মাহত ভাৰতীয় নাগৰিকৰ ওপৰত ভাৰতৰ ৰাজধানীৰ ভিতৰত আজি আক্ৰমণ কৰা গৈছে। যথেষ্ট দুৰ্ভাগ্যজনক। ইয়াৰ পূৰ্বে যেতিয়া সন্ত্ৰাসবাদীসকলে আক্ৰমণ কৰে তেওঁলোকৰ আমাৰ সেনা বাহিনীৰ লগত বা পুলিচ আৰক্ষীৰ লগত তেওঁলোকক টাৰ্গেট কৰি প্লেনিং কৰে। চিভিলিয়ানক সাধাৰণতে কৰিবলৈ সাহস নকৰে বা সেই কৰাৰ আগত গোটেই ইণ্টেলিজেঞ্চটো আমি পাই যাওঁ। কিন্তু আজি চিভিলিয়ানৰ ওপৰত আজি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা গৈছে। আৰু সেইবোৰ ঠাইত য'ত চিভিলিয়ান মুকলিভাৱে যাবলৈ ইচ্ছা প্ৰকাশ কৰে, পেহেলগামত গৈ আমাৰ নাগৰিকসকল, পৰ্যটকসকল তাত গৈছিল, ভাবিছিল নিৰাপত্তা থাকিব। আৰু আজি দিল্লীৰ ৰাজধানীত চান্দনী চকতো সকলোৱে দেখিছেই তাত কিমান পৰ্যটকসকল যায়। তো সেইটো আমাৰ সকলৰ বাবে দুৰ্ভাগ্যজনক কথা। মই আশা কৰোঁ যে এই ক্ষেত্ৰত চৰকাৰে আত্মমন্থন কৰিব, একাউণ্টেবিলিটি ফিক্স কৰিব আৰু নিশ্চয় এই ক্ষেত্ৰত আমি বিচাৰোঁ যে যিসকলে গোটেই ঘটনাক্ৰমৰ লগত জড়িত তেওঁলোকক ধৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। আৰু এই মুহূৰ্তত আৰুবোৰ তথ্য আমি অপেক্ষা কৰোঁ। মনত ঢেৰ প্ৰশ্ন আছে। এজন সাংসদ হিচাপে বিভিন্ন আমি সদনৰ ভিতৰত বিভিন্ন বিষয় লৈ আমি চৰ্চা কৰিয়ে থাকোঁ। ইয়াৰ পূৰ্বেও যেতিয়া পাৰ্লামেণ্টৰ ভিতৰত পেহেলগামৰ লৈ চৰ্চা হৈছিল তেতিয়াও বহুত প্ৰশ্ন আছিল। এজন জনপ্ৰতিনিধি হিচাপে, এজন সাংসদ হিচাপে, উপদলপতি লোকসভা কংগ্ৰেছ দলৰ হিচাপে আমাৰ মনত যথেষ্ট প্ৰশ্ন আছে আৰু আশা কৰোঁ সেই মনৰ প্ৰশ্নৰ উত্তৰ আগন্তুক দিনত আমি লাভ কৰিম। ইণ্টেলিজেন্স আছে, ৰ আছে, তাৰ পিছতো এই গোটেই বস্তুবিলাক মই ইতিমধ্যে আৰু একো ক'বলৈ বিচৰা নাই। মই আশা কৰোঁ যে আজিৰ তাৰিখত যিমানবোৰ আমাৰ এজেঞ্চিজ আছে একদম ৰুথলেছলি যিবোৰ তথ্য যোগাৰ কৰিব পাৰে তথ্যবোৰ যোগাৰ কৰক। আৰু যিসকল পিছৰ ফালৰ পৰা এই গোটেই আক্ৰমণটো নিয়ন্ত্ৰণ কৰি আছিল তেওঁলোকক ধৰিবলৈ আপ্ৰাণ চেষ্টা কৰক। আৰু নিশ্চয় মনত ঢেৰ প্ৰশ্ন আৰু আশা কৰোঁ সেই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী সময়ত আমি লাভ কৰিম।